নমস্কাৰ আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ মই লুইট কলিতা আৰু আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এটা বিশেষ টপিকৰ ওপৰত আলোচনা কৰিম বুলি আৰু আজি হয়তো প্ৰথম যে মই এনেদৰে কেমেৰাৰ সন্মুখত আহি এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ আজি 1 মে 2019 আন্তৰ্জাতিক শ্ৰমিক দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ৱৰ্কাৰ্ছ ডে আৰু আজি 1 মে দিনটো গোটেই পৃথিৱীতে সমগ্ৰ বিশ্বতে ইণ্টাৰনেশ্যনেল ৱৰ্কাৰ্ছ ডে হিচাপে পালন কৰা হয় কিন্তু কিয় আজি এই 1 মেৰ এই বিশেষ দিনটোকে ইণ্টাৰনেশ্যনেল ৱৰ্কাৰ্ছ ডে হিচাপে পালন কৰিম বুলি ধাৰ্য কৰা হ'ল সেইটোৰ ওপৰত এক বিশেষ আলোচনা কৰিম বুলি আজি এই ভিডিঅ'টো আৰম্ভ সমগ্ৰ বিশ্বৰ যি মেহনতি জনতা যাক আমি খাটি খোৱা মানুহ বুলি কওঁ সেই খাটি খোৱা মানুহখিনিৰ অৰ্থাৎ মেহনতি জনতাৰ ঐক্য সংহতি সংগ্ৰাম আৰু অধিকাৰ প্ৰাপ্তিৰ এক প্ৰতীক হ'ল এই মে দিৱস চাওক এনে এটা সময় আছিল যেতিয়া সমগ্ৰ বিশ্বৰ এই মেহনতি জনতা অৰ্থাৎ খাটি খোৱা মানুহখিনিয়ে এটা দিনত অৰ্থাৎ দিনটোৰ 14-15 ঘণ্টাৰ পৰা 20 ঘণ্টা ধৰি সময় পৰিশ্ৰম পৰিশ্ৰম কৰা সত্ত্বেও তেওঁলোকে কিন্তু নিজৰ যিখিনি অধিকাৰ সেইখিনি পোৱা নাছিল অৰ্থাৎ তেওঁলোকৰ যিখিনি মানৱীয় মৰ্যাদা জীয়াই থাকিবলৈ যিখিনি ন্যূনতম প্ৰয়োজন সেইখিনি তেওঁলোকে পূৰণ কৰিবলৈ অসমৰ্থ হৈছিল ভাবি চাওক আপোনালোকে এজন মানুহে দিনটোৰ 20 ঘণ্টা পৰ্যন্ত পৰিশ্ৰম কৰিছিল কিন্তু সেই পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে পাইছিল কি এটা দুৰ্বিষহ জীৱন সেই পৰিশ্ৰমৰ বিনিময়ত তেওঁলোকে মাত্ৰ পাইছিল এটা দুৰ্বিষহ জীৱন কিয়নো তেওঁলোকৰ যিখিনি ন্যূনতম প্ৰয়োজন যে জীয়াই থাকিবলৈ দুবেলা দুমুঠি ভাত বা থাকিবলৈ এটা ঘৰ আৰু নিজকে মানুহ বুলি পৰিচয় দিবলৈ এসাঁজ কাপোৰ সেইখিনিও তেওঁলোকে নিজে যোগাৰ কৰি ল'ব পৰা নাছিল কাৰণ তেওঁলোক শোষিত হৈ আছিল লাঞ্ছিত বঞ্চিত হৈ আছিল তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখা হৈছিল ভাবি চাওক এজন মানুহে দিনটোত 20 ঘণ্টা শ্ৰম কৰিব কেনেকৈ মানুহে কৰিব পাৰে আৰু তাৰ বিনিময়ত তেওঁলোকে মাত্ৰ আধা ঘণ্টা সময় ব্ৰেক পাইছিল তাৰ বাহিৰে সমস্ত দিন তেওঁলোকে এটা কাৰখানাৰ ভিতৰত এই অন্ধকাৰৰ মাজত অতিবাহিত কৰিছিল কিন্তু লাহে লাহে তেওঁলোকৰ মাজত এক জাগৰণৰ সৃষ্টি হ'ল আৰু এই জাগৰণেই এদিন শ্ৰমিকসকলৰ মুক্তিৰ পথ প্ৰশস্ত কৰিলে তেওঁলোক অতিষ্ঠ হৈ পৰিল মালিক পক্ষৰ যি শোষণ বঞ্চনা যি তেওঁলোকৰ ওপৰত যি তেওঁলোকৰ অধিকাৰ যি সৰ্বহস্ত কৰিছিল সেই ঘটনাত তেওঁলোক অতিষ্ঠ হৈ পৰি লাহে লাহে তেওঁলোকৰ মাজত এক বিপ্লৱৰ জুই আহিব ধৰিল আৰু পৃথিৱীৰ সকলোতকৈ শক্তিশালী আৰু সম্পদশালী অৰ্থাৎ ধনী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰতে প্ৰথমে তেওঁলোকৰ এই শ্ৰমিকসকলৰ যি বিদ্ৰোহ আৰু প্ৰতিবাদৰ জুইকুৰা জ্বলি উঠিছিল আৰু তেওঁলোকে বিভিন্ন তেওঁলোকৰ দাবীসমূহ লৈ অৱস্থান ধৰ্মঘট ইত্যাদি বিভিন্ন ধৰণৰ আন্দোলনৰ পন্থা হাতত তুলি লৈছিল তেওঁলোকৰ মূল দাবীটোৱে আছিল যে 8 ঘণ্টা শ্ৰম 8 ঘণ্টা বিনোদন আৰু 8 ঘণ্টা বিশ্ৰাম অৰ্থাৎ কাৰখানাত আৰু বিভিন্ন কৰ্মক্ষেত্ৰত তেওঁলোকৰ যি কামৰ সময় সেই কামৰ সময় কমোৱাৰ দাবীত তেওঁলোকে এই আন্দোলনবিলাক আৰম্ভ কৰিলে আৰু এনেদৰে এই যি শ্ৰমিক বনোৱাত শোষিত লাঞ্ছিত বঞ্চিত শ্ৰমিক বনোৱাসকল আছিল তেওঁলোকৰ ভাগ্যৰো পৰিৱৰ্তন ঘটিল আৰু তেওঁলোকৰ এটা মুক্তিদাতা হিচাপে দুজন ব্যক্তিয়ে আত্মপ্ৰকাশ কৰিলে আৰু সেই দুজন ব্যক্তিয়েই হ'ল সেই সময়ৰ অৰ্থাৎ 19বিংশ শতিকাৰ দুগৰাকী শ্ৰেষ্ঠ ব্যক্তি দুগৰাকী শ্ৰেষ্ঠ পুৰুষ কালজয়ী সাম্যবাদী চিন্তাবিদ কাৰ্ল মাৰ্কছ আৰু ফ্ৰেডৰিক এংগেলছ 1948 চনত কাৰ্ল মাৰ্কছ আৰু ফ্ৰেডৰিক এংগেলছে যুটীয়াভাৱে ৰচিত কৰা এখন গ্ৰন্থ কমিউনিষ্ট মেনিফেষ্টো প্ৰকাশ পায় এই গ্ৰন্থখন প্ৰকাশৰ ঠিক পিছতেই ইউৰোপৰ বিভিন্ন দেশত শ্ৰমিকসকলৰ মাজত এক জাগৰণৰ সৃষ্টি হ'ল আন্দোলনৰ পথ প্ৰশস্ত হ'ল আৰু এনেদৰে পৃথিৱীৰ বহুকেইখন দেশৰ প্ৰচেষ্টাত সন্মিলিত প্ৰচেষ্টাত 1864 চনত আন্তৰ্জাতিক শ্ৰমিক সংস্থা গঠন হ'ল আন্তৰ্জাতিক শ্ৰমিক সংস্থা গঠন হৈ কি কৰিলে গোটেই বিশ্ব শ্ৰমিকবিলাকে এখন মঞ্চত অৰ্থাৎ একেখন চাদৰ তলত তেওঁলোকে সন্মিলিত হোৱাৰ প্ৰচেষ্টা কৰিলে 1964 চনত আৰু 1966 চনত অৰ্থাৎ 1866 চনত সমগ্ৰ আমেৰিকাৰ শ্ৰমিকসকল একেখন পতাকাৰ তলত সন্মিলিত হ'ল অৰ্থাৎ তেওঁলোকৰ মাজতো এটা একতা আহিল আৰু এই একতাৰ ফলতেই তেওঁলোকৰ যি আন্দোলন তেওঁলোকৰ যি দাবী সাব্যস্তকৰণৰ কাৰণে যি তেওঁলোকৰ আন্দোলন চলিছিল যি প্ৰতিবাদ চলিছিল যি বিদ্ৰোহ তেওঁলোকৰ মাজত জাগি উঠিছিল সেই বিদ্ৰোহ আগবাঢ়ি গ'ল আৰু অৱশেষত আহি পৰিল সেই বিশেষ দিনটো অৰ্থাৎ 1 মেৰ সেই স্মৰণীয় দিনটো আহি পৰিল ঘটনাটো হ'ল এনেকুৱা সেইদিনা সমগ্ৰ বিশ্বৰ বিভিন্ন শ্ৰমিক সংগঠনবোৰে এটা তেওঁলোকৰ দাবী সাব্যস্ত কৰিবলৈ মানে কি কৰিল দাবীটো তেওঁলোকৰ আগুৱাই আনিলে যে সেইদিনাৰ পৰা তেওঁলোকৰ কামৰ সময় হ'ব মাত্ৰ 8 ঘণ্টা
ঘটনাটো হৈছিল এনেকুৱা আমেৰিকাৰ চিকাগো চহৰ যি চহৰ বাণিজ্যৰ এটা বৃহত্তম কেন্দ্ৰ আমেৰিকা তাত বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰমিকসমূহ সমবেত হ'ল তাত তেওঁলোকৰ নিজৰ দাবী সাব্যস্ত কৰিবলৈ আৰু মালিক পক্ষই চৰকাৰী শক্তিৰ সহযোগত শ্ৰমিকসকলক তেওঁলোকৰ সৰ্বশক্তিৰে দমন কৰিবলৈ চেষ্টা কৰিলে আৰু তাত তেওঁলোক সফল হ'ল শ্ৰমিকসকল তেওঁলোকৰ যি আন্দোলনস্থলী তাৰ পৰা তেওঁলোকক চেডেলি কৰা হ'ল একদম মানে ৰক্তাক্ত পৰিৱেশ এটা সৃষ্টি কৰি দিয়া হ'ল শ্ৰমিকসকলক দমন উৎপীড়ন চলিয়ে থাকিল বহু শ্ৰমিকক আনকি আন্দোলনকাৰী শ্ৰমিকক ফাঁচি পৰ্যন্ত দিয়া হৈছিল আৰু এই অত্যাচাৰ উৎপীড়ন তেওঁলোকৰ ওপৰত গোটেই মে' মাহটো চলি থাকিল কিন্তু তাৰ পিছত কিছু পৰিৱৰ্তন আহিল 1889 চনত পেৰিছত অনুষ্ঠিত যি আন্তৰ্জাতিক শ্ৰমিক সন্মিলন আৰু অনুষ্ঠিত হৈছিল ফ্ৰেডৰিক এংগেলছৰ সভাপতিত্বত অনুষ্ঠিত হৈছিল এই আন্তৰ্জাতিক শ্ৰমিক সন্মিলন পেৰিছত 1889 চনত আৰু তাত এটা প্ৰস্তাৱ গৃহীত হ'ল যে এই 1 মে'ৰ এই বিশেষ দিনটোক স্মৰণৰ দিনটোকে শ্ৰমিকসকলৰ সমগ্ৰ বিশ্ব শ্ৰমিকৰ 8 ঘণ্টীয়া কৰ্মৰ অধিকাৰৰ যি দাবীৰ স্মৃতি দিৱস হিচাপে পালন কৰা হ'ব আৰু 1891 চনত পুনৰ অনুষ্ঠিত হ'ল আন্তৰ্জাতিক শ্ৰমিক সন্মিলন আৰু আন্তৰ্জাতিক শ্ৰমিক সন্মিলনত এই প্ৰস্তাৱ পুনৰবাৰ গৃহীত হ'ল আৰু তেতিয়াৰ পৰাই 1 মে'ৰ সেই দিনটো সমগ্ৰ বিশ্ব শ্ৰমিকৰ ঐক্য আৰু সংহতিৰ প্ৰতীক এটা দিন হিচাপে অৰ্থাৎ আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰাৰ নিয়মটো আৰম্ভ হ'ল আৰু 1918 চনত পৃথিৱীৰ সৰ্বপ্ৰথম সমাজবাদী দেশ ৰাছিয়াত বহু দেশৰ প্ৰতিনিধিৰ উপস্থিতিত আন্তৰ্জাতিক শ্ৰমিক দিৱস উলহ মালহেৰে উদযাপন কৰা হয় বৰ্তমান সমগ্ৰ বিশ্বৰ বিভিন্ন দেশসমূহে সকলোবোৰ দেশেই শ্ৰমিকসকলৰ গুৰুত্ব আৰু শ্ৰমিক দিৱসৰ তাৎপৰ্য গুৰুত্বৰেভাৱে উপলব্ধি কৰিছে আৰু তেওঁলোকে এই দিনটোক খুব উলহ মালহেৰে উদযাপন কৰে কাৰণ এখন সমাজৰ অগ্ৰগতিত নিশ্চয় শ্ৰমিক মানুহসকলৰ শ্ৰমজীৱী লোকসকলৰ নিশ্চয় যি মেহনতি জনতা নিশ্চয় বহুতো অৱদান আছে 1982 চনৰ পৰা ভাৰতবৰ্ষতো বিশেষকৈ 1982 চনৰ পৰা ভাৰতবৰ্ষতো এই শ্ৰমিক দিৱসৰ দিনটো ছুটিৰ দিন হিচাপে ঘোষণা কৰা হয় আৰু শ্ৰমিকসকলৰ অধিকাৰ আৰু আদৰ্শ তেওঁলোকৰ যি দাবী তেওঁলোকৰ যি আদৰ্শ সেইখিনিক সন্মান প্ৰদৰ্শন কৰি সেইবিলাকৰ সাব্যস্তকৰণৰ প্ৰতি গুৰুত্ব দিয়া হয় আৰু এনেদৰেই 1 মে'ৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা যি পৰম্পৰা সেই পৰম্পৰা আৰম্ভ হ'ল অতি কম সময়ৰ ভিতৰত আপোনালোকক বুজাবলৈ চেষ্টা কৰিলোঁ যে মে' দিৱসটো কিয় মে'ৰ 1 তাৰিখটো কিয় আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হয় যদি ভিডিঅ'টো ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু মোক কমেণ্ট কৰি জনাওকচোন যে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' বনালে কেনে হয় আচলতে সেইটো মোক কমেণ্ট কৰি জনাওক আৰু যদি আপোনালোকে যদি ভাল পাইছে ভিডিঅ'টোৰ পৰা যদি কিবা অকণমান শিকিব পাৰিছে তেন্তে মই আগলৈ এনেকুৱা ইনফৰ্মেশ্যন থকা কিছুমান ভিডিঅ' আগলৈ বনাবলৈ চেষ্টা কৰিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগুৱাই যোৱাত যেন সহায় কৰে সেয়ে আপোনালোকৰ সন্মুখত মোৰ অনুৰোধ